Saturday. Guys, আমি ৰেডি বিচত যাব আৰু ইয়া ঘৰৰ ড্ৰেছে পিন্ধিছো কাৰণ জিকি যাব আজি পুৰা জিকিবৰ কাৰণে ৰেডি আৰু ওয়াটাৰ স্পৰ্টছ কৰিম হেতু কাৰণে তো গাইস চাই থাকিব দেখুৱাম ইউটিউব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব তাত গোৱাৰ যিখিনি ভিডিঅ' য'ত গৈছো এইখিনি মই ইউটিউবত দি দিম তো আপোনালোকে চাব পাৰিব আৰু কাৰোবাৰ প্লেনিং থাকিলে আহিব পাৰিব অকণমান হ'লেও আইডিয়া পাব তো এই আৰু এতিয়া আমি যাওঁ আৰু এইটো আমাৰ কটেজটো কালি দেখাইছোঁ ভালকৈ তো এতিয়া যাওঁ ছানস্ক্ৰীন লগাই লৈছে একো লগাই দিছে মই লগাইছোঁ ন তো লগাবই লাগিব যি ৰ'দ বাপৰে বাপ হ'ল নাই তো কিমান দূৰত গম পাই যাব এতিয়া আমি বিচ পায়ে যাম এইবিলাক চব তালা লগাই গুচিয়ে গৈছে বিচতে গৈছে তোমাৰ কাৰণে মোৰ বিচটো দেখাই পোৱা নাই এইখনতে চাওক গাইজ বিচ পাই গ'লো কি ওচৰতে আছোঁ আমি আৰু ৰাতিৰ ভিউ যদি এনেকৈ ওচৰতে থাকে কাৰো মিছ নহ'ব তো এনেকৈ ওচৰতে থাকিব ৰাতিটো একদম বহুত বেছিয়ে ভাল লাগে বহুত বেছি ইয়াৰ পৰা যাবই মন নাযাব আৰু ইমান বালি চালি চব গৰম হৈ গৈছে তো এতিয়া অকণমান মানুহ কম আছে অলপ ৰ'দটো থামিলে কালিৰ নিচিনা টাইমত কালি আমি কেইটাত আহিছিলোঁ কালি 5টা মানত আহিছিলোঁ তো সেইটো টাইমত বহুত ভিৰ হ'ব এতিয়া ৰ'দ আছে যে সেইকাৰণে আমিও ইয়াতে অলপ আৰাম কৰোঁ অলপ দেৰিকৈ কৰিম ইয়াতে এইখিনি আমি য'ত আছোঁ আৰুদ্ৰা কটেজ এইখিনি ফ্ৰী হয় এইখিনি এই বহাবোৰ ফ্ৰী হয় তো আমিও ইয়াত আৰাম কৰোঁ অলপ দেৰিকৈ যাম পুৰা আমি পাই গ'লোঁ ইমান ওচৰত তো আমি কি কৰোঁ চাই লওঁ এইখিনি আৰুদ্ৰা কটেজৰ ফ্ৰী হয় গাইজ সেইকাৰণে এই ৰ'দত বেছি দূৰ যোৱা নাই ইয়াতে বহি অলপ সাগৰৰ বতাহ লৈ থাকোঁ অলপ দেৰিকৈ আমি ৱাটাৰ স্পৰ্টছ কৰিম অলপ আমি আৰাম কৰি সাগৰৰ মজাটো লৈ লওঁ খামি গৈছা মোৰ ইয়াতে ৰ'দ পৰিছে আজি ৰাতি মই ইয়াতে থাকিম আৰু আমি ঘৰৰ ড্ৰেছে পিন্ধি আহিছোঁ কাৰণ আজি জিকিমে যিহেতু কথা নাই গাইজ গোটেই মজাটো পিছতে পাই যায় আৰু ইভিনিংটো বহুত ভাল লাগে ইয়াতে আমাৰ মহাশয় এতিয়া মাছ ল'ব আগতে যাব বেয়া আৰাম লৈ আছে গাইজ চাওক পুৰা আৰাম লৈ আছে কোনোবাই বেয়া আৰাম লৈ আছে গোৱাত আহি আৰু বহুতে স্পৰ্টছ কৰি আছে আমি কৰিম তো আমি এতিয়া পাইনাপল খাম পাইনাপল ৰেডি কৰি দিছে থেংক ইউ হ'ব পইচা খালী ভৰি
বালি খচি কি মজা লাগিছে গৰম গৰম বালি কিন্তু পুৰি যায় ৰ'দত আচৰিত গৰম তো অলপ দেৰি পিছত আমি ৱাটাৰ স্পৰ্টছ কৰিম পুৰা ব্লেক পহৰটো কালি পাই কি গৈছে ঢৌত এইবিলাক পুৰা মাছ আহি গৈছে বহুত মাছ চব মৰিছে দেখোন গাইজ ৱাটাৰ স্পৰ্টছ কৰিব বহুত দূৰ খোজকাঢ়ি আহিলোঁ ফাইনেলি পালোঁ আৰু এতিয়া কৰিম আমি গৈয়ে পোৱা নাই ভাগত ধৰি গ'ল আৰু গাইজ আমি ফাইনেলি পেৰাছেলিং কৰিব ৰেডি আৰু ওপৰত উৰাই দিছে গাইজ বহুত বেছি ভাল লাগিছে এইটো কৰি পুৰা মানে আৰু এক্সট্ৰা পইচা দি আমি কৰিছোঁ কাৰণ বহুত বেছি আৰাম লাগিছে এইটো কৰি কিনে কাৰণ নৰ্মেল যিটো পেকেজ সেইটোত আমাৰ টোটেল দুইজনৰ 3200 লৈছে এজনৰ 1600কে তো নৰ্মেল যিটো পেকেজ সেইটো হিচাপত কৰিলে মানে এনেই পটককৈ ডিপিং কৰাই পটককৈ উঠাই লৈ আনে সেইকাৰণে আমি আৰু এক্সট্ৰা 1200 দিব লগা হৈছে কাৰণ পটককৈ উঠি আহিলে মজাটো নাপায় সেইকাৰণে অকণমান টাইম যাতে ডিপিং কৰাই দিয়ে আৰু অলপ বেছি টাইম ৰখাই দিয়ে সেইকাৰণে এক্সট্ৰা পইচা অকণমান দিছোঁ কাৰণ কৰিও ভাল লাগিছে এইটো স্পৰ্টছ সেইকাৰণে আৰু আপোনালোকেও কৰিব গাইজ বহুত বেছি মজা আছে এইটো কৰি আৰু বাকি কেইটা স্পৰ্টছ ভালকৈ দেখুৱাব পাৰিম নে নাই ক'ব নোৱাৰোঁ কাৰণ সেইকেইটা অলপ পানী চানী লাগি যাব মোবাইলত এইটো কিন্তু ভালকৈ কৰিব পাৰিছোঁ সেইকাৰণে মই কাট কৰা নাই পুৰা দেখুৱাইছোঁ তেওঁলোকে কৰি আছে ভিডিঅ'টো আৰু এয়া চাওক গাইজ বহুত বেছি মজা লাগিছে আৰু ভাল লাগিছে গাইজ নৰ্মেল পেকেজত কৰিলে ইমান টাইম নাৰাখিল হয় আৰু আপোনালোকক ইমান টাইম দেখাব নোৱাৰিলোঁ হয় কিন্তু এক্সট্ৰা পইচা দি কৰাৰ কাৰণে অকণমান দেখুৱাব পাৰিছোঁ আপোনালোকক আৰু আমি দুজনে নিজেও মজাটো ল'ব পাৰিছোঁ গাইজ আৰু পেৰাছেলিং কৰা হৈ গ'ল এতিয়া আমাক এইখন বোটেৰে একদম তালৈকে থৈ আহিব পাৰত এতিয়া আমি গৈ আছোঁ আৰু পুৰা নিমখীয়া পানী গাইজ আজি খাই পাইছোঁ ফাৰ্ষ্ট টাইম সাগৰৰ পানী পুৰা নিমখ আৰু এতিয়া যি বাকীকেইটা স্পৰ্টছ আছে সেইকেইটা কৰিম আৰু দেখুৱাব পাৰোঁ নে নাই ক'ব নোৱাৰোঁ দেখুৱাব পাৰিম এটামান হ'লেও দেখুৱাব পাৰিম চাগে কিন্তু সেই আৰু বাকীকেইটা দেখুৱাব নোৱাৰিম কিন্তু এক্সপিৰিয়েঞ্চটো আপোনালোকক কৈ দিম গাইজ তো গাইজ এইটো আমাৰ 4th স্পৰ্টছ হয় পেকেজৰ তো ছেকেণ্ড আৰু থাৰ্ডটো কৰিলোঁ কিন্তু দেখুৱাব নোৱাৰিলোঁ তো থাৰ্ড স্পৰ্টছটো কৰোঁতে মোৰ এটা ডাঙৰ এক্সপিৰিয়েঞ্চ হ'ল গাইজ অকণমান ভয়ো খালোঁ তো সেইটো পিছতকৈ কৈ দিম এতিয়া আমাৰ মহাশয় জেট স্কিত উঠিছে জেট স্কি কৰিব তো ময়ো কৰিম অলপ দেৰিকৈ তো আপোনালোকক আগতে দেখাই দিওঁ অকণমান ভিডিঅ' কৰি তো মোৰ অলপ ভয় লাগি আছে গাইজ কাৰণ এটা ডাঙৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল কেতিয়াও পোৱা নাছিলোঁ মই এনেকুৱা তো লাইফ জেকেট আছে সেইকাৰণে তো বাচি আহিলোঁ তো
তো এয়াই আৰু মই উঠিম মোকো চাব আপোনালোকে এতিয়া গাইজ মই ভয় খাইছোঁ যদিও ইমান ভয় খাব লগা একো নাই কাৰণ ইমান সহজে একো নহয় কাৰণ পূৰা একদম চাই থাকে ছিকিউৰিটিও থাকে তো ইমান একো ভয় নাই লাইফ জেকেটটো থাকে আৰু একদম সীমা পাৰ হৈ নাযায় এটা সীমাৰ ভিতৰতে তেওঁলোকে এইবিলাক কৰাই থাকে তো ইমান একো ভয় নাই তো মই এনেই আৰু ফাৰ্ষ্ট টাইম কাৰণে অকণমান ভয় খাইছোঁ আৰু তো এতিয়া মহাশয় হৈ গ'ল মই কৰিম এতিয়া গাইজ আৰু অকণমান মোকো চাওক আপোনালোকে তো গাইজ মই জেট স্কি কৰিব ৰেডি পূৰা উঠিলোঁ আৰু আপোনালোকে চাওক অকণমান গাইজ সাগৰত যিমান ৱাটাৰ স্পৰ্টছ কৰাই চব সাগৰত ঢৌৰ কাৰণে মজাটো আছে গাইজ ঢৌ নহ'লে একদম মজা নহ'ব আৰু যিকেইটা ঠেকচা পায় নহয় একদম মজাও লাগে আৰু ভাল লাগে গাইজ এয়া গাইজ আহি গ'লোঁ এয়া নৰ্মেল পেকেজত ইমানখিনিয়ে কৰাই তো আহিয়ে গ'লোঁ মই Hi guys. How can we sailing কৰি আছো? Guys, কোৱা হেল্ল' গাইজ বহুত বেছি মজা লাগি আছে আধা ভিজা আধা বহুত বেছি ভাল কৰি আছোঁ আৰু এইটো বতাহৰ ডিৰেকশ্যনতে যায় আৰু যোনে আমাক লৈ গৈ আছে তেওঁ কণ্ট্ৰল কৰি থাকে কোনফালে যাব কোনফালে নাযাব সেইখিনি তেওঁ কৰে আৰু এইটো আমাৰ পেকেজৰ ভিতৰত নাই এইটো এক্সট্ৰাকৈ কৰিছোঁ আৰু আমাৰ দুইজনৰ এইটো 1000 লৈছে এজনৰ 500কৈ লৈছে তো এইটো আমি এক্সট্ৰাকৈ কৰিছোঁ আৰু বহুত বেছি মজা আছে গাইজ এইটো ওম নমঃ শিৱায় মই তোমাক তুলো দিয়া শুই থাকা ফোনটো একদম আঁকাই গাইজ এয়া চব পূৰা শুই যাই আছে আমি চেলিং কৰি আছো ৱাটাৰ স্পৰ্টছবোৰ কৰি ভাল লাগিল গাইজ আৰু এতিয়া আমি ইয়াতে অকণমান টাইম মজা লওঁ আৰু পূৰা গা ধুম গাইজ ইয়াতে গাইজ গৈ আছে বেছি দূৰত নাযাবা দূৰত যোৱা না সেইফালে যোৱা
মই কৰা নাই তুমি টাইম হ'ল যা অনে হোৱা নাছিল অন হোৱা নাছিল আৰু কৰি দিয়া बुबू उठा है ना ऐसे कूद यार दिया মজা আহিছে থৈ আহো বুবু থৈ আহো আহিছে বুবু এইখিনিত স্পীড আছে হা